हेलो गाइस मैं राज आको লৈ আহিছো নতুন এটা ভিডিও আশা কৰিছো আপোনালোকে চাই ভাল পাব। আজি আমি 20টা মান জেনাৰেল কোৱেশ্চন আলোচনা কৰিম। 1 নম্বৰ কোৱেশ্চনটো হ'ব এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ হুকান মাছৰ বজাৰ অসমত ক'ত অৱস্থিত? উত্তৰটো হ'ব জাগিৰোডত। দ্বিতীয়টো প্ৰশ্ন হ'ল গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত কৰা হৈছিল? উত্তৰ হ'ব 1948 চনত। 3 নম্বৰ প্ৰশ্ন হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ হ'ব কৃষ্ণকান্ত সন্দিকৈ। 4 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ লোকসভাৰ সদস্যৰ সংখ্যা কিমান? উত্তৰ হ'ব 14 জন। 5 নম্বৰ কোৱেশ্চনটো হ'ল অসমৰ ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? উত্তৰ হ'ব 7খন। 6 নম্বৰ প্ৰশ্ন হ'ল লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? উত্তৰ হ'ব অসম সাহিত্য সভাই 1931 চনত। 7 নম্বৰ কুৱেশ্যন হ'ল অসমীয়া চলচ্চিত্ৰ হালদিয়া চৰায়ে বাওদান খাই কোনে পৰিচালনা কৰিছিল? উত্তৰ হ'ব জাহু বৰুৱাই। 8 নম্বৰ হ'ল ভাৰতবৰ্ষৰ মুঠ মাটিৰ কালি কিমান শতাংশ অসমে আগুৰি আছে? উত্তৰ হ'ব 2.39%। 9 নম্বৰ প্ৰশ্ন হ'ল শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতসমূহ কি ভাষাত লিখা হৈছিল? উত্তৰ হ'ব ব্ৰজবালী ভাষাত। 10 নম্বৰ কুৱেশ্যনটো হ'ল পথৰুৱা ঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? উত্তৰ হ'ব 1894 চনৰ 22 জানুৱাৰী। 11 নম্বৰ কুৱেশ্যন হ'ল স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? উত্তৰ হ'ব তৰুণৰাম ফুকন। 12 নম্বৰ কুৱেশ্যন হ'ল আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ হ'ব 1228 খ্ৰীষ্টাব্দত। 13 নম্বৰ কুৱেশ্যন হ'ল আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব স্বৰ্গদেউ চাওলুং চুকাফা। 14 নম্বৰ প্ৰশ্ন হ'ল অসমৰ প্ৰথম ক'ত ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ হ'ব যোৰহাটত। 15 নম্বৰ কুৱেশ্যন হ'ল স্বাধীনতা আন্দোলনৰ সময়ত কোনে মৃত্যু বাহিনী গঠন কৰিছিল? উত্তৰ হ'ব পুষ্পলতা দাস। 16 নম্বৰ কুৱেশ্যন হ'ল কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰ হ'ব প্ৰমোদ সিংহ। 17 নম্বৰ কুৱেশ্যন হ'ল অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন? উত্তৰ হ'ব দেৱেন্দ্ৰনাথ বেজবৰুৱা। 18 নম্বৰ কুৱেশ্যন হ'ল কাৰ নেতৃত্বত অসমত প্ৰথম 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল? উত্তৰ হ'ব গোমধৰ কোঁৱৰ। 19 নম্বৰ কুৱেশ্যন হ'ল ইণ্ডিয়া এগেইনষ্ট চেল্ফ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ হ'ব দক্ষিণজীয়া বৰুৱা। 20 নম্বৰ কুৱেশ্যন হ'ল কোনখন জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পূৰ্ব পাকিস্তান বৰ্তমান বাংলাদেশৰ লগত চামিল কৰা হৈছিল? উত্তৰ হ'ব চিলেট। ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।